নমস্কাৰ। সদায় কবিতাৰ মাধ্যমেৰে বাস্তৱ চিত্ৰ অংকন কৰা মোৰ অতি শ্ৰদ্ধাৰ অনুৰাধা গোস্বামী বাইদেউৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম আহ্বান। স্পৰ্শকাতৰ সময়, দিক বিদিক হেৰুৱাই পিপাসাত আতুৰ লেকামবিহীন ৰণুৱা তুৰংগম হৈ দৌৰিছে অস্পষ্ট লক্ষ্য প্ৰাপ্তিৰ সন্ধানত আজিৰ বিভ্ৰান্ত তৰুণ প্ৰজন্ম। হাতে হাতে মুঠি যন্ত্ৰ, ভাৰ্চুৱেল পৃথিৱীৰ সন্মুখনত দুৰ্বাৰভাৱে আসক্ত, বাস্তৱ পৃথিৱীৰে শূন্য সম্বন্ধ, যান্ত্ৰিক সমাজৰ নিৰ্দয়তাত দিকভ্ৰান্ত। নৈশ পাৰ্টি, নীলা ছবি, অবৈধ ড্ৰাগছ, অবাইচ মাত, ধৰ্ষণৰ আদি পাঠ কলিজা কপোৱা পশুত্ব কোৰ কুটিল নৰকত। প্ৰত্যাহ্বান সন্মুখত যদিও অপাৰক অভিভাৱক, জ্ঞাতে অজ্ঞাতে তেওঁলোকো যে নিচাসক্ত সমাজৰ উশৃংখল প্ৰক্ৰিয়াৰ অপ্ৰত্যাশিত অজগৰ বান্ধত। আবেগ ভৰা বিশৃংখলতা আৰু যন্ত্ৰণাৰ তীব্ৰ কোলাহলত চটফটাই থকা অবুজন হৃদয়বোৰৰ ঋণাত্মক প্ৰতিক্ৰিয়াক নিয়ন্ত্ৰিত কৰিবলৈ সংযম শালীনতাৰ বৈজয়ন্তীমালালৈ আহিবনে আগবাঢ়ি, দেখিলেই সৌজন্যত মস্তক দুখ হোৱা চিৰ শাশ্বত মহিৰোহ প্ৰজ্ঞা মন্দিৰৰ পূজাৰীসকল। আজন্ম পিয়াসী সিহঁতৰ হাবিয়াস হেঁপাহবোৰ উজুটি খাই খাই মৰীচিকাত বিলীন হোৱাৰ আগতে এপিয়লাকৈ সোণালী সূৰুজৰ আভালৈ আহিবনে আগবাঢ়ি আজীৱন সজাগ সমাজৰ মান্যবৰসকল। অহেতুক খং ক্ষোভত জ্বলি পৰি থকা অসহায় বিচলিত মনবোৰত বিশ্বাস আস্থা সুস্থ সবল চিন্তা চেতনাৰ শীতল লেপনেৰে ক্ষয়িষ্ণু সমাজত এক শাশ্বত আমূল পৰিৱৰ্তন আনিবলৈ আহিবনে আগবাঢ়ি হেঙাৰৰ প্ৰাচীৰ ভাঙি বন্ধন ছিন্ন কৰি উদ্বুদ্ধ প্ৰতিভাধৰ মহান ব্যক্তিসকল। ধন্যবাদ।